আৰম্ভ কৰিব লৈছোঁ অকমান সন্তানৰ ওপৰত ল'ৰা ছোৱালীবিলাকৰ ওপৰত আমি ল'ৰা ছোৱালীবিলাকক সদায় সৰুৰ পৰা ভালটো শিকাব লাগে যেনে ধৰক এটা গৰু আহিছে বা এটা ছাগলী আহিছে আমি মাৰিব দিব নালাগে কিছুমান দেখা পাওঁ হাতত বাৰী লৈ যায় মাৰি ফেলে খেদি পঠিয়ায় নহয় মৰম কৰিও আমি খেদিব পাৰোঁ জীৱ জন্তু আৰু কোনোবা বিপদত পৰিলে কেনেকুৱা ধৰণৰ হেল্প কৰিব লাগে সেইটো কথা শিকাব লাগে ভাল বেয়া কোনজন মানুহৰ পৰা বিপদ হ'ব পাৰে কোনজন মানুহৰ পৰা ভাল এডভাইচ পাব সেই বস্তুবিলাক ফাৰ্ষ্ট শিকাব লাগে যেতিয়া সেই ভাল গুণটো ফ'কাছত আহিব সেই ল'ৰা ছোৱালী পঢ়াটো ভাল হয় মই ভাবোঁ এইখিনিতে মোৰ এটা ঘটনা মনত পৰিল মোৰ দেউতা শিক্ষক হয় আৰু বহুত বছৰ আগৰ কথা যেতিয়া মই পঢ়ি আছিলোঁ হ'লে দেউতা টিউশ্যন কৰিব গৈছিলে আজিকালি নাযায় বাৰু তেতিয়া গৈছিলে টিউশ্যন কৰিব যাওঁতে ক্লাছ 3 নে 4ৰ ষ্টুডেণ্ট এটাক টিউশ্যন কৰি আছিলে আৰু কি হৈছিলে দেউতাৰ টচটো বেয়া হৈছিলে তেতিয়া ইনভাৰ্টাৰ ইমান বেছি নাছিল আজিকালিতো ঘৰে ঘৰে হৈছে বা ইমান মানে ফেচিলিটিও নাছিল বহুত বছৰ আগৰ কথা গতিকে মানে টচটো যে বেয়া হৈছে দেউতাই যিজন ল'ৰাক টিউশ্যন কৰি আছিলে সেই ল'ৰাজনে উঠি যায় নিজৰ দেউতাকক কৈছে ছাৰৰ টচটো বেয়া হৈছে গতিকে আমাৰ টচটোৱে দি দিয়া কিছুমান ঘটনা একচুৱেলি মনত ৰৈ যায় সেই সৰু ল'ৰাজনৰ সেইটো এটা ভাল কথা গুড মেনাৰ সেইটো এটা একচুৱেলি সেনেকুৱাকৈ আমি ল'ৰা ছোৱালীবিলাক শিকাব পাৰোঁ সেইটো তাৰ মনত যে আহিছিল ছাৰৰ টচটো বেয়া হৈছে গতিকে ছাৰ কেনেকৈ যাব সেই থিংকিংটো তাৰ আহিছিল সেইকাৰণে সি দেউতাকক কৈ টচটো দিছিল আৰু সেনেকুৱা ঘটনা বহুত কম সেইকাৰণে মনত থাকে আৰু যদি আজি সি মোৰ ভিডিঅ'টো চাই আছে হয়তো তাৰ মনত পৰি যাব এনেকুৱা ধৰণৰ আৰু বহুত কিবা কিবি সৰু সুৰা ঘটনা গৈছে বাৰু এইবিলাক বস্তু শিকালে আৰু সেই ল'ৰাজন আজি সঁচাকৈ এজন এষ্টাব্লিছ ল'ৰা হয় আৰু বহুত ভাল যাক মানে ভাল বুলি ক'ব পাৰি চাৰিওফালৰ পৰা ভাল তাৰ সেই ভালটো তাৰ যেতিয়া হয়তো 7 বছৰ 8 বছৰ বয়স আছিল 7, 8, 9 এইখিনিমান বয়সৰেতো হ'ব গতিকে সেই তেতিয়াতে আজি তাৰ যিটো এষ্টাব্লিছমেণ্ট পজিশ্যন সেইটোত তেতিয়াই ফ'কাছ পাইছিল এই ফ'কাছটো যদি আপোনাৰ সন্তানত আছে আপুনি তেতিয়াহ'লে ভৱিষ্যতৰ কাৰণে চিন্তাৰ কাৰণ নাই আমি সন্তানক সদায় ট্ৰাই কৰিব লাগে প্ৰেছাৰ দিব নালাগে ফ'ৰ্চ কৰিব নালাগে যদি আপুনি ট্ৰাই কৰে তেতিয়া আপোনাৰ কোনো প্ৰব্লেম নাই মই হৰ্ষিতাৰ লগত সকলোখিনি ট্ৰাই কৰোঁ কোনো দিন ফ'ৰ্চ কৰি পোৱা নাই আৰু নকৰোঁ কৰাটো ভাল কথা নহয় ফ'ৰ্চ কৰিলে কি হয় মই আপোনাক কৈ আছোঁ আজি যদি আপোনাৰ ল'ৰাটো 99 পাব লাগিব 100 পাব লাগিব বুলি ফ'ৰ্চ কৰি পঢ়ায় বুজা হোৱা নাই গতিকে 99-100ৰ আশাত আপোনাৰ প্ৰেছাৰত পৰি পঢ়িব কিন্তু সেই ল'ৰাজনৰ পৰা আপুনি ক্লাছ 10 পালে ভাল ৰিজাল্ট এটা আশা কৰিব নোৱাৰে কিন্তু নিজে যেতিয়া শিকিব প্ৰেছাৰত নহয় নিজে যেতিয়া শিকিব লাহে লাহে সেই নলেজটো চিৰদিন থাকি যাব মেইন কথা নলেজ আৰু এটা কথা কওঁ সন্তানক আমি সদায় গাইড কৰিব লাগে গাইড মানে কি বস্তুটো শিকাব লাগে ভাল বেয়া শিকাই দিয়ক কিন্তু এডভাইচ নিদিব এডভাইচ দিলে সন্তানে বেয়া পায় যিকোনো এজৰে মই সৰু ল'ৰা ছোৱালীৰ বুলি কোৱা নাই যিকোনো এজৰে সৰু ল'ৰা ছোৱালীও যেতিয়া বুজা হ'ব আপুনি যেতিয়া এডভাইচ দিব ন আপোনাক তেতিয়া কথাবিলাক নোকোৱা হ'ব আৰু আপুনি যেতিয়া শিকাব
ভাল বেয়া নলেজ ইম্পৰ্টেণ্ট। তেতিয়া নলেজটো যেতিয়া হ'ব ন, তেতিয়া আপোনাৰ সন্তানে ভুল নকৰে আৰু আপোনাক ক'ব কথাবিলাক। আপোনাৰ সন্তানটো ল'ৰা ছোৱালী যদি আপোনাক কয় বোলে মই ইংলিছখন বহুত বেছি টান পাওঁ বা মই মেথছখন টান পাওঁ, তেতিয়া পিতৃ মাতৃয়ে ক'ব নালাগে যে হ'ব দিয়া, তুমি যদি মেথছ নোৱাৰা তুমি ছ'চিয়েলখন ভালকৈ চোৱা, ছ'চিয়েলত বেছি নম্বৰ পালে মেথছত অলপ কম পালে হৈ যাব। সেইটো কিন্তু মোৰ মতে ৰং। আপুনি যদি সেই টান পাওঁ, মই নপঢ়োঁ সেনেকৈ কোৱা ছাবজেক্টটোৰ ওপৰত তাৰ নলেজ ক্ৰিয়েট কৰিব লাগিব, সেই সন্তানটোৰ ওপৰত, যে এইখন ছাবজেক্ট তোমাৰ ভাল হ'লেহে তুমি ফিউচাৰ ডাঙৰ হৈ ভাল পজিশ্যন এটা পাবা। সেইটো ব্ৰেইনত সোমোৱাই দিব লাগিব। ক্লাছ 6-7 ষ্টুডেণ্টটোক ক'ব লাগিব তুমি মেট্ৰিকত ভাল পজিশ্যন এটা পাব লাগিলে এই ছাবজেক্টটো বেছি নম্বৰ পাব লাগিব, ক'ব লাগিব। সকলো ক্ষেত্ৰতে তেনেকুৱা। যেতিয়া আপুনি ক'ব ন, ইণ্টাৰেষ্ট দি পঢ়িব আৰু এনেকৈ লাহে লাহে সেই ছাবজেক্টটোৰ প্ৰতি ইণ্টাৰেষ্ট বাঢ়ি যাব। কেতিয়াও ডাউন কৰি বা নিগেটিভত নক'ব, পজিটিভলি কথাবিলাক ক'ব। পজিটিভলি ক'লে কি হয়, সন্তানবিলাক প্ৰগ্ৰেছিভ হয়। সকলো ক্ষেত্ৰতে এনেকুৱা হৈ যায় সন্তানবিলাক, যে আমাৰ দেউতাই এটা আছাম টাইপৰ ঘৰ বনাইছিলে, মই বিল্ডিং বনাম, মাইণ্ডটো সেই মাইণ্ডটো সৰুৰ পৰা আহি যাব। যেতিয়াৰ পৰা বুজা হয় 9-10 পালে, দেউতাৰ বাইক আছে গতিকে মই কাৰ ল'ব লাগিব। নলেজ ইম্পৰ্টেণ্ট বস্তু। প্ৰথমতে আমাৰ নলেজ। আমাৰ সন্তানক কেতিয়াও মাৰ্ক বেছ কৰি পঢ়াব নালাগে। মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, মই আপোনাৰ 2010 পৰা এডুকেশ্যনৰ লাইনত আছোঁ। গতিকে মই টিউশ্যন কৰিছিলোঁ, স্কুলত কাম কৰিলোঁ, তাৰপিছত কলেজত কৰিলোঁ, এতিয়াও কলেজ এখনত কৰি আছোঁ। গতিকে মোৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকক কৈছোঁ, মাৰ্ক বেছ কেতিয়াও সন্তানৰ ওপৰত প্ৰয়োগ নকৰিব, স্কিল বেছ কৰিব। মাৰ্কটো ইম্পৰ্টেণ্ট নহয়, স্কিলটো ইম্পৰ্টেণ্ট হয়। মাৰ্ক বেছটো ফিউচাৰ নাই, আৰু স্কিল বেছ কৰিলে আপুনি ভাল ফিউচাৰ এটা পাব। আপোনাৰ সন্তানটো কিমান ভালকৈ পাৰিছে, এটা টপিক বা এটা ছাবজেক্টৰ ওপৰত কিমান ভালকৈ বুজি পাইছে, কিমান বেছি নলেজ হৈছে, সেইটো চাব। আৰু এটা মই কথা কওঁ, মোবাইল। আমাৰ হয় বাৰু খং উঠে, এনিটাইম যেতিয়া ল'ৰা ছোৱালী মোবাইল টিপি থাকিব, গেম খেলি থাকিব। কিন্তু কৰোণা মহামাৰীৰ সময়ত সন্তানবিলাকো বৰ হৈ গৈছে, ফুৰিব যাব নোৱাৰে ক'তো, স্কুল কলেজবিলাক বন্ধ, মানে বাহিৰা এক্টিভিটি একো নাই, লগ বন্ধুৰ লগত গৈ অকণমান কথা পাতিবলৈ সুবিধা নাই। গতিকে সিহঁতো মোবাইল বেয়া হ'লেও আমি কিছুমান ক্ষেত্ৰত মানি ল'ব লাগে। এতিয়া চিটুৱেশ্যন মানি ল'ব চিটুৱেশ্যন। কিন্তু মই তাৰে মাজতে এটা কথা ক'ম, সন্তানটোৱে যেতিয়া মোবাইলটো ল'ব, পিতৃ বা মাতৃ সন্তানৰ মনত মোবাইলটো লোৱা, কিন্তু তুমিতো একাউণ্টেঞ্চিখন ভালকৈ বুজি পোৱা নাই, গতিকে ইউটিউবত চাৰ্চ কৰিলে একাউণ্টেঞ্চিৰ ক্লাছ পাবা, বা একাউণ্টেঞ্চিৰ ওপৰত বহুতখিনি নলেজ তোমাৰ হ'ব, তাতে বহুত আহি থাকে ভিডিঅ'। নহ'লে গুগলত চাৰ্চ কৰা একাউণ্টেঞ্চি মানে কি, বা বিজনেছ ষ্টাডিজ মানে কি। যদি আপোনাৰ সন্তানটো ছায়েন্সৰ ষ্টুডেণ্ট, ছায়েন্সৰ ছাবজেক্টবিলাক চাৰ্চ কৰি চাব দিয়ক। আৰ্টছৰ যদি আৰ্টছৰ ছাবজেক্টবিলাক চাৰ্চ কৰি চাব দিয়ক। এনেকৈ মোবাইলটো ইউজ কৰিব পাৰে। অলপ আগতে মই ক'লোঁ, টান পোৱা ছাবজেক্টটোৰ প্ৰতি পজিটিভলি এটা থিংকিং সোমোৱাই দিয়ক। তেতিয়া কিন্তু
পেৰেণ্টছ ইনভলভ হ'ব লাগে দেই মানে মেইন কথা যে তুমি কি বুজি পোৱা নাই আহাচোন মই চাই দিওঁ যদি সেই ছাবজেক্টটোৰ ওপৰত পিতৃ বা মাতৃৰ নলেজো নাথাকে বা তুমি কি বুজি পোৱা নাই আহা আমি অমুক ছাৰৰ ঘৰত যাওঁ বা অমুক ছাৰক মাতি দিওঁ তুমি আজি এইখিনি বুজি লোৱা এইটো মই ক'ব ৰৈ গ'ল কাৰণে এতিয়া ক'লোঁ মোৰ মনত পৰা নাছিলে যি এইটো এটা পিতৃ মাতৃসকলে মন কৰিবলগীয়া কথা আৰু সন্তানক সদায় অপশ্যন দিব লাগে মই মোৰ বেবীক এতিয়াৰ পৰাই অপশ্যন দিওঁ অপশ্যন দিলে এটা কাম কৰিবই মোৰ বেবীক মই বহুত সৰুৰ পৰা 2 বছৰমানৰ বয়সৰ পৰা অপশ্যন দি কামবিলাক কৰাওঁ আপেল আৰু কমলা একেলগে দি পেলাই মই সুধোঁ তুমি কোনটো খাবা তেতিয়া নাখাওঁ বুলি নকয় হয়তো আপেল খাম বুলি ক'ব নহয় কমলা খাওঁ বুলি ক'ব ড্ৰেছ পিন্ধাৰ টাইমত 2টা কালাৰৰ ড্ৰেছ দি সুধোঁ কোনটো ড্ৰেছ পিন্ধিবা এই অপশ্যনটো বহুত ভাল অপশ্যন দি যেতিয়া আপুনি কাম কৰিব আপোনাৰ কামৰ প্ৰতি আগ্ৰহী হ'ব যদি অলপ 7-8 মানৰ ষ্টুডেণ্ট হয় তেতিয়া বোলে তুমি এতিয়া পঢ়িবা নে টিভি চাবা নে কি ভাত খাবা নে ফুৰিব যাবা এনেকৈ অপশ্যন দিয়ক কিবা এটাতো কৰিব যদি সেইখিনি দুপৰীয়া টাইম নিশ্চয় ভাত খাব আহিব টিভিটো বন্ধ কৰি আৰু যদি ইভিনিং টাইম বুজা হৈছে ন 7-8ৰ সন্তান এটাই বুজা হৈ যায় যদি ইভিনিং টাইম আপুনি যেতিয়া অপশ্যন দিব নিশ্চয় টিভিটো বন্ধ কৰি টেবুলৰ ওপৰত বহিব গতিকে অপশ্যন দি কামবিলাক কৰাব লাগে যদি আপোনাৰ সন্তানটো পঢ়াত অলপ দুৰ্বল হয় যদি আপুনি জানে যে মোৰ সন্তানটো অলপ দুৰ্বল তেতিয়া আপুনি আৰু এটা কাম কৰিব পাৰে স্কুলত যে যায় 5টা-6টা ক্লাছ যি হয় তেতিয়া আপুনি অহাৰ পিছত সুধিব যে আজি যে স্কুলত তুমি 5টা ক্লাছ কৰিলা সেই 5টা ক্লাছৰ 45 মিনিটকে তাৰে ভিতৰত মোক তুমি এনেকুৱা এটা কথা কোৱা যে তুমি ভালকৈ বুজি পাইছা কোনটো সাবজেক্ট তুমি ভালকৈ বুজি পাইছা আৰু আজি কি পঢ়াইছিল মেম বা ছাৰে কি কৈছিল আজি তুমি মোক কোৱা তেতিয়া কি হ'ব জানে নেক্সট ডে ক্লাছত মনোযোগ দিব কাৰণ আপোনাক আহি ক'ব লাগিব ন গতিকে ক্লাছত মনোযোগ দিব এই পজিটিভলি যেতিয়া আপুনি কথাবিলাক বুজাব সেনেকেই মানে ইনভলভ হৈ যায় পঢ়াৰ প্ৰতি আগ্ৰহী হৈ যায় মই কৈছোঁ আগৰ ভিডিঅ'বিলাকত যে পেৰেণ্টছ আমি চিলড্ৰেনছৰ লগত ইনভলভ হ'বই লাগিব মাষ্ট বি আমি চাব লাগিব প্ৰতিটো ষ্টেপ ভাল বেয়া শিকাব লাগিব চাব লাগিব এতিয়াতো অনলাইন ক্লাছ হৈ আছে ক'ভিডৰ কাৰণে যেতিয়া আপোনাৰ ল'ৰাটো বা ছোৱালীটো 2 ঘণ্টা 3 ঘণ্টা 3টামান ছাবজেক্ট অনলাইন ক্লাছ কৰে তেতিয়া আপুনি সুধি দিব আজি যে তুমি 3 ঘণ্টা সময় অনলাইন ক্লাছ কৰিলা তাৰে ভিতৰত এইটো ছাবজেক্ট 3টা ছাবজেক্টৰ ভিতৰত এটা ছাবজেক্ট আপোনাৰ মতে আপুনি সুধিব যে এই ছাবজেক্টটোত আজি কি পঢ়াইছিল আৰু তুমি এইখিনি কোনখিনি ভালকৈ বুজি পালা বুলি সুধিলোঁ বুজি নাপালা নহয় দেই বুজি পালা তেতিয়া আপোনাক কি বুজি পাইছে যদি ভালকৈ মন দিছে তো আপোনাক ক'ব যে বুজি পাইছোঁ যদি মন দিয়া নাই নেক্সট ডেৰ পৰা ক্লাছত মন দিব কাৰণ আপোনাক ক'ব লাগিব ন আপুনি খং কৰি একো সোধা নাই আপুনি প্ৰেছাৰ কৰা নাই জাষ্ট আপুনি সুধিছে তুমি কি বুজি পালা ন আজি মেমে কি বুজালে মোক কোৱাচোন আজিলৈ ইমানে দীঘলীয়া নকৰোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি আপুনি চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু যদি আজি মোৰ কোনোবাই নতুনকৈ চাইছে মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ